স্যার স্যার আমি যে অডিশনটো ৰাখিছিলোঁ তিনিজন আৰ্টিষ্ট ইতিমধ্যে আহি পাইছে কিন্তু আমাৰ যোনজন ডাইৰেক্টৰ ছাৰ আছিল সেইজন আহি পোৱা নাই এতিয়ালৈকে তোমাকে দায়িত্ব দিছিলোঁ ডাইৰেক্টৰ এতিয়ালৈকে আহি পোৱা নাই কিয় মই ফোন কৰি আছোঁ ফোন কৰা হেল্ল' ছাৰ ছাৰ আপুনি কিমান পাইছে ছাৰ বহুত দেৰি হৈছে নহয় ছাৰ ছাৰ আমাৰ মানে আৰ্টিষ্ট তিনিজন আহি পাইছে আহি ৰখি আছে মানে সিহঁতৰ অডিশ্যন দিবলৈ আপুনি আহি পোৱা নাই আপোনাৰ দেৰি হ'ল ছাৰ জল্দি আহক ছাৰ স্যার স্যার আমার প্রডিউসার স্যার এয়া ডাইরেক্টর স্যার তুমি ডাইৰেক্টৰ হয় বাহ এই কি কয় আৰ্টিষ্টবিলাক ক'ত স্যার আৰ্টিষ্টৰ ৰুমত বহি আছে আপোনাৰ কাৰণে বহুত ৱেইট কৰি আছে আৰু আপুনি মোৰ মানে বেলেগতো কাম আছে যাব লাগিব গতিকে সোনকাল কৰক সিহঁতক মাতক সোনকালে মই ফোনটো কৰি দিওঁ সোনকাল কৰক আপুনি বহি লওকচোন হেল্ল' ঐ আৰ্টিষ্টবিলাকক পঠাই দিয়ক ইয়াতে আৰু ডাইৰেক্টৰ চাই পাইছে এতিয়া অডিশ্যন ল'ব সিহঁতে এজনকৈ আৰু ক'ত কাম চলি আছে আপোনাৰ আছে মই এতিয়া জাপান যাব লাগিব ছাৰ আহি আছে ৰ'ব ছাৰ আপোনাৰ আহোঁতে ক'ৰবাত একো প্ৰব্লেম নহ'ল নহয় প্ৰব্লেম নহয় মোৰ প্ৰব্লেম নহয় মই মানে এতিয়া বেলেগত কাম আছিলতো সেইকাৰণে দেৰি হ'ল আৰু অহাত ছাৰ ছাৰ ডি অ' পিজন অহা নাই যে অঁ আহিছিল মই ফোন কৰি আছোঁ ৰ'বা কৰক ছাৰ জল্দি কৰক হেল্ল' ক'ত আছা তুমি ক'ত আছা সোনকালে মোৰ কাম আছে বেলেগত যাব লাগিব দেৰি হৈ আছে অঁ সোনকালে অঁ আহি আছে আহি আছে ছাৰ আহিলা তুমি হয় কেমেৰামেন কৰিছা এতিয়া তুমি ছাৰ জল্দি কৰিব সোনকাল কৰক কৈ তুমি কেমেৰা যোৱা আৰু আৰ্টিষ্ট মাতা তুমি ক'ত আছো কেমেৰা ৰেডি আছে নহয় ৰেডি কৰা তুমি আৰু আৰ্টিষ্ট হয় এইফালে বোলে তোমাৰ ৰোলটো মই বুজাই দি আছোঁ তুমি বেলেগ একো কৰিব নালাগে মাত্ৰ তোমাৰ বডিটো দেখাব লাগিব আৰু বাইচেপ দেখাব লাগিব আৰু 2-4টা একশ্যন দেখাব লাগিব পাৰিবা নহয় পাৰিম অঁ বঢ়িয়া মই no. Cut it! ভাল হৈছে না স্যার বঢ়িয়া নেক্সট তোমাৰ আৰু বেলেগ ৰোল নাই মই ৰোলটো তোমাক বুজাই দিওঁ তুমি মাত্ৰ ইমোশনেল ৰোলটো কৰিব লাগিব পাৰিবা নহয় পাৰিবা বঢ়িয়া रोलिंग कैमरा एक्शन सर मैं बहुत प्रॉब्लम में है फंक्शन नहीं खाता है घर में बहुत प्रॉब्लम में है पैसावती नहीं है इसलिए आप लोगों के पास आ गया बहुत प्रॉब्लम में है मैं नो cut it get up হাই এনেকৈ নহয় সৰু বাচ্চাৰ দৰে কান্দিলি নহয় ভিতৰৰ পৰা ফিলিংছটো আনি কান্দা ফিলিংছ আহিব লাগিব বুজিছা নহয় এবাৰ পাৰিবা নহয় বঢ়িয়া কৰা ৰোলিং একশ্যন Oh no! Got it.
Mind blowing act, bro. Mind blowing. You selected. Next. Rolling. Action. मर्द के तरह खड़ा हो, शेर के तरह देखो, शेर के तरह लुक दो लुक। तुम्हें एक लड़की को प्रपोज करना है, तुम चल के और करो। नो नो कट इट बैक। अरे यार क्या कर रहे हो तुम, क्या कर रहे हो? अच्छे से करो, अपने अंदर के जंतु को जगाओ, उसके बाद ही तुम कर सकोगे, है ना? सर मेकअप की थोड़ी कमी है। अरे यार मेकअप सर जल्दी करो यार। ओके हो गया जाओ, चलो जल्दी करो। आप तो कर सकोगे ना भाई, अच्छे से करो यार। हाँ ठीक है। रोलिंग एक्शन। No, cut it. अरे यार अच्छे से करो यार, पैर पड़ता हो तुम्हारे, अच्छे से करो। मेरे इस बार करूंगा। कर लोगे ना भाई इस बार? हाँ चलो करो। रोलिंग एक्शन। मर्द की तरह खड़ा हो, शेर की तरह देखो। हाँ आप शेर की तरह चल के एक लड़की को प्रपोज करना है, करो जल्दी करो। No. अरे यार no, cut it. मैं डाइट नहीं करूंगा भाई, ऐसा क्या हुआ? नहीं मैं डाइट नहीं करूँ, छोड़ दो। मैं सब नहीं कर, मैं सब ये काम करूंगा। मैं जा रहा हूँ। তুমি এইবিলাক কি আদিছ আনিছা? তোমালোকক কোৱাচোন, এইবিলাক কি আদিছ আনিছা তোমালোকক? আপুনি ডাইৰেক্টৰ মানুহ, আপুনি ভালকে ডাইৰেক্ট কৰিব লাগে সিহঁতক। মই সেইবিলাক নাজানো, আপোনালোকৰ ফিক্স কৰিছে না আৰ্টিষ্ট? আপোনালোকে কি কৰে কৰক, মই ডাইৰেক্ট কৰিছোঁ, মোৰ মতে হোৱা নাই সেইবিলাক। মই আজি পৰা ডাইৰেক্ট কৰি কাম এৰিলোঁ। মই এনেকুৱা আৰ্টিষ্টৰ লগত কেতিয়াও কাম কৰা নাছিলোঁ। মোৰ বিলটো দিয়া মই যাম। প্ৰডিউচাৰ পলাল কেনেকৈ বিল দিম? মই সেইবিলাক, তুমি মোক ফিটিং কৰিছিলা নাই? তুমি মোক কৰিছিলা নাই? এতিয়া আৰ্টিষ্ট গিলা কি মই সেইবিলাক নাজানো। মোৰ বিলটো দিয়া, মই এইবিলাক চাই ল'ম তোমালোকক। মই আজিৰ পৰা এই বাদ দিলোঁ এইবিলাক কাম। ডিছকাষ্টিং।